নমস্কাৰ বন্ধু বান্ধৱীসকল মিডুজ ব্লগ ভিডিঅ'ৰ আন এটা এক্সাইটিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ভিডিঅ'টো কিহৰ ওপৰত আপোনালোকেতো গম পাইছে থাম্বনেইলটো দেখি। চ' আহকচোন আপোনালোকক অলপ মোৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰোঁ। এইটো চাওক, মই যিটো বিষয়ে কৈছিলোঁ সেইটো হৈছে এইটো এটা চিলিকন কাপ, চিল্কি কাপ যিটো কয় মেনচুৰেল কাপ, যিটো মহিলাসকলৰ মাহেকীয়া হোৱাৰ সময়ত ব্যৱহাৰ কৰিব পাৰি। আৰু মই ব্যৱহাৰ কৰি মই 100% ছেটিছফাইড। চ' সেইকাৰণে ভাবিলোঁ আপোনালোককো মই এইটোৰ বিষয়ে অলপ হ'লেও জনাব পাৰিম বুলি, সেইবাবে মই আজি ভিডিঅ'টো বনালোঁ। এতিয়া মই এইটো বিষয়ে মই কেনেকৈ গম পালোঁ, এইটো বিষয়েটো গুগলত চাৰ্চ কৰিলে সকলোৱে গম পাব মেনচুৰেল কাপ বুলি ক'লে। আৰু ইউটিউবতো আজিকালি ঢেৰ ভিডিঅ' আছে তেনেকুৱা গম পোৱা যায়। সেইবাবে কিন্তু মই ভিডিঅ' চাই ভাবিলোঁ যে মই নিজকে এক্সপেৰিমেণ্ট কৰি চাওঁ। ভিডিঅ'টো চাই মই গম পালোঁ এইটো ব্যৱহাৰ কৰিব পাৰি বুলি সকলো মহিলাই। সেইবাবে ময়ো ব্যৱহাৰ কৰি চালোঁ আৰু ব্যৱহাৰ কৰি চাই মই ফুল্লি ছেটিছফাইড। সেইবাবে মই ভিডিঅ'টো বনাবলৈ আগবাঢ়িলোঁ আৰু মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ফাৰ্ষ্ট অফ অল এইটো মই মেনচুৰেল কাপ, এইটো সকলোৰে এইটো দেখিলেতো সকলোৱে ভাবিব চাগে আমিতো পেইড ব্যৱহাৰ কৰোঁ, কিছুমানে কাপোৰ ব্যৱহাৰ কৰে আৰু ময়ো অলপ দিন আগলৈকে পেইডে ব্যৱহাৰ কৰিছিলোঁ। কিন্তু যেতিয়া মই এইটো ব্যৱহাৰ কৰিবলৈ ল'লোঁ তেতিয়া মই ইমানেই সকলোখিনি সকলো ফালৰ পৰা পৰিত্ৰাণ পালোঁ। যিবিলাক বেয়া হেৰি আছিলে স্মেল বিভিন্ন ধৰণৰ ইৰিটেশ্যন, সেইবিলাকৰ পৰা যেতিয়া পৰিত্ৰাণ পালোঁ এইটো ব্যৱহাৰ কৰি, সেইবাবে ভাবিলোঁ মই আপোনালোককো জনাওঁ। বিশেষকৈ য়ংষ্টাৰবিলাক যিবিলাক কলেজ গাৰ্ল, তেওঁলোকে এইটো বিষয়ে জনাটো, তেওঁলোকেতো জানেই চাগে, কিন্তু হয়তো অকণমান হ'লেও পিছুৱাই যায় যে এইটো বস্তু কেনেকৈনো শৰীৰৰ ভিতৰত সোমোৱাই ৰাখিম। হয়, সেইটোতো হয় যে সকলো মহিলাই যে এনেকুৱা এটা বস্তু আমাৰ শৰীৰৰ ভিতৰত সোমাই থাকিব যে ভয় লাগে। আৰু ময়ো প্ৰথমতে অলপ ভয় খাইছিলোঁ, কিন্তু যেতিয়া মই ফাৰ্ষ্ট টাইম, কিন্তু মিছা কথা নকওঁ, টু বি অনেষ্ট, যে এইটো অলপ ফাৰ্ষ্ট ডে যেতিয়া মই ব্যৱহাৰ কৰিবলৈ লৈছোঁ তেতিয়া অলপ মই কষ্ট পাইছিলোঁ, কিন্তু নেক্সট ডে'ৰ পৰা মই ফুল্লি ছেটিছফাইড আৰু কমফৰ্টেবল হৈছিলোঁ। আৰু সেইবাবে মই কওঁ যে এইটো ব্যৱহাৰ কৰি চাওক এবাৰ, আৰু কিমান নিজকে নিজে ছেটিছফেকশ্যন লাভ কৰিব, তেতিয়া ক'ব যে হয় সকলো মহিলাই এইটো ব্যৱহাৰ কৰিব। এতিয়া মই এইটো কেনেদৰে ইউজ কৰিব লাগে। প্ৰথমতেতো আপোনালোকে ৰিলেক্স হ'ব লাগিব, মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব এইটো লগাম বুলি। আৰু যেতিয়া ইউজ কৰিবলৈ আগবাঢ়িব তেতিয়া প্ৰথম অৱস্থাত খুব ধুনীয়াকৈ চাবোনেৰে হাতখন পৰিষ্কাৰকৈ ধুই ল'ব। ধুই লোৱাৰ পিছত এইটো 15 আৰু 20 মিনিট সময় ষ্টেলাইজ কৰি ল'ব, উতলা গৰম পানীত বইল কৰি ল'ব। আৰু তাৰপিছত আপোনালোকে এইটো ধুনীয়াকৈ ইউজ কৰিব পাৰে। আৰু ইউজ কৰাৰ মেথডটো আপোনালোকক কৈছোঁ শুনক। এইটো ইউজ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে আমি লেট্ৰিন কৰা কমোডত যেনেদৰে লেট্ৰিন কৰিবলৈ বহোঁ তেনেদৰে বহিব। আৰু বহাৰ পিছত আমাৰ ঠাইকেইটা মেলি ল'ব। ঠাইকেইটা মেলাৰ পিছত আমাৰ যিখন ভেজাইনা আছে, ভেজাইনাখনত ভৰাবৰ কাৰণে এইটো এনেকুৱাকৈ কৰি ল'ব। এইটো দেখিছে নহয়, এইটো এনেকুৱা কৰি ল'ব, শ্বেপটো এনেকুৱা বনাই ল'ব। আৰু বনাই লোৱাৰ পিছত ধৰি লওক আপোনাৰ এই বটলটো আকাৰৰ আপোনাৰ এইখন ভেজাইনা বুলি ধৰি লওক, আৰু ইয়াত এটা ভৰাই দিব। ভৰাই দিয়াৰ পিছত কমফৰ্টেবলি যেতিয়া সোমাই যাব, এইটো এনেকৈ ৰাউণ্ড কৰি ঘূৰাই যাব আৰু লাগি ধৰি, দেখিছেনে? ঠিক তেনেকুৱা আমাৰ ভেজাইনাটো লাগি ধৰিব আৰু ওলাই অহাৰ চান্স নাই, লক হৈ যাব বস্তুটো। লক যেতিয়া হৈ যাব, আপোনাৰ ছাইডেদি ব্লিডিং হোৱাৰ কোনো চান্স নাই। আৰু এই ঠাইডালে সৈতে আপুনি চাব আৰু যে বস্তুটো কমপ্লিটলি আপোনাৰ ছেফটিকৈ সোমালে নাই। সোমোৱাৰ পিছত আপুনি যেতিয়া লক হৈ যাব, আৰু যেতিয়া আপোনাৰ আকৌ এইটো মিনিমাম আমি এটা পেড 6 আৱাৰ্ছ 7 আৱাৰ্ছ থওঁ, কিন্তু তথাপি স্মেল ওলায়। কিন্তু এইটো আপুনি কমচে কম 10 ঘণ্টা আপুনি থ'ব পাৰিব। 10 ঘণ্টা থোৱাৰ পিছত আপুনি আপোনাৰ যেতিয়া গম পাব যে এইটো অলপ ভৰ্তি হৈছে বস্তুটো, তেতিয়া আপুনি গম নাপালেও আপুনি 10 ঘণ্টাৰ পাছত অট'মেটিকলি এইটো উলিয়াব পাৰিব। যাৰ অভাৰফ্ল' হয় তেওঁলোকেতো তেওঁলোকেতো 8 ঘণ্টাটো থাকিবই, 9 ঘণ্টাটো কমপ্লিটলি থাকিবই। তাৰপিছত এইটো এনেকৈ উলিয়াই আনিব আৰু ঢিলা কৰি উলিয়াই আনিব পাৰিব। উলিয়াই অনাৰ পিছত আৰু যিখিনি ব্লাড ইয়াত জমা হয় সেইখিনি ফ্লাছ কৰি দি আৰু ৱাছ মানে অলৰেডি গৰম পানী বা নাইবা পাইপৰ তলত ঠাণ্ডা পানীৰে ৱাছ কৰি আকৌ লগাই দিব পাৰিব। চ' কিমান কমফৰ্টেবল। আৰু চাওকচোন, এবাৰ প্ৰথমতে ইউজ কৰি চাওক, তাৰপিছত গম পাব যে এইটো কিমান ছেটিছফেকশ্যন আপুনি। আৰু এইটো পিন্ধি আপুনি স্কুটি চলাব পাৰিব, জাম্প কৰিব পাৰিব, আৰু আপুনি কৰিব পাৰিব কি ছুইমিং কৰিব পাৰিব। সকলোতকৈ আচৰিত কথা, ছুইমিঙো কৰিব পাৰি। তেতিয়াহ'লে কিমান কমফৰ্ট
ভাবি চাওক চ' মই আশা ৰাখিছোঁ আপোনালোকে এইটো ব্যৱহাৰ কৰি ছেটিছফাইড হ'ব বুলি আৰু সকলোৱে ব্যৱহাৰ কৰিব বুলি এইটো ব্যৱহাৰ কৰিলে আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতাটো ৰক্ষা হ'বই আৰু আমি নিজৰ যিখিনি ডেইলি কাম আমি যিখিনি মাহেকীয়া সময়ত কৰিব নোৱাৰোঁ সেইবিলাকো আমি কৰিব পাৰিম এতিয়াতো চবেই তেনেকৈ কৰি আহিছে আগতে হয়তো ওলাই আহিছে প্ৰথমতে কাপোৰ ব্যৱহাৰ কৰিছিলে মাইকী মানুহবিলাকে আৰু তাৰপিছত ওলালে পেড আৰু তাৰপিছত এতিয়া মেনষ্ট্ৰুৱেল কাপ আৰু ওলাই গৈ থাকিব কিন্তু মই এতিয়াতো কলেজ গাৰ্লবিলাকক কওঁ যে মোৰ লগতো এনেকুৱা ঘটনা আমাৰ সকলোৰে লগত চাগে হৈ গৈছে আগতে মোৰ এটা কলেজৰ ইনচিডেণ্ট কওঁ যে যেতিয়া কলেজত ধৰ মই পিৰিয়ডছ হৈ গ'লোঁ আৰু লগৰবিলাকক সুধিব লাগে পাছত এগৰাকী লগাব লাগে লাগিলে নেকি চাহ চ' সকলোৰে লগত চাগে তেনেকুৱা ইনচিডেণ্ট হৈছে কাৰণ কিয় নহ'ব মহিলাসকলতো প্ৰায়ে এইবিলাক ঘটনা হৈ থাকে সেইবাবে মই ভাবোঁ এইটো লগোৱাৰ লগে লগে আপোনালোকে কমপ্লিটলি ছেফটি ব্যৱহাৰ মানে অনুভৱ কৰিব আৰু জাৰ্ণি কৰিবলৈ কিমান সহজ সুবিধা মানে টয়লেট কৰিবলৈ সুবিধা লেট্ৰিন কৰিবলৈ সুবিধা আৰু য'তে ত'তে আপোনালোকে পেড চেঞ্জ কৰিব নালাগে আৰু কিমান সুবিধাজনক চাওক আৰু চবতছে মানে এইটো পকেট ফ্ৰেণ্ডলি হয় আপুনি য'ত ত'ত গ'লে এইটো লগত পকেটত ভৰাই লৈ যাব পাৰিব ৱাছ কৰিলে ভৰাই ল'লে বছ আশা ৰাখিছোঁ মোৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোক লাভান্বিত হ'ব বুলি চ' আপোনালোকে যদি ভাবিছে যে মোৰ ভিডিঅ'টোত অকণমান হ'লেও কিবা এটা আছে যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব যাতে আৰু এক্সাইটিং ভিডিঅ' আপোনালোকে পায়